ইউচিচিৰ ক্ষেত্ৰত মই আগতেও মন্তব্য কৰিছিলোঁ ইউচিচি এনেকুৱা এখন বিল যিখন বিলৰ জৰিয়তে লাঞ্ছিত বঞ্চিত হৈ থকা বহু দিনৰ পৰা আমাৰ নাৰী সমাজৰ তেওঁলোকে অগ্ৰাধিকাৰ পাব আপোনালোকে দেখিছে ইউচিচি বিলৰ জৰিয়তে যিটো তিনি তালাকৰ ব্যৱস্থাটো এইটো বন্ধ হৈ যাব বাল্য বিবাহ বা বহু বিবাহ বন্ধ হৈ যাব তাৰ লগে লগে এটা লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কথা আহিছে কি পঞ্জীয়নৰ কথা আহিছে বেলেগ একো চেঞ্জ হোৱা নাই তো পঞ্জীয়ন কৰিলে ভাল কাৰণ বহুতো ল'ৰা ছোৱালী দিল্লী বা মুম্বাইত থাকে মাক দেউতাকে গমেই নাপায় আচলতে কেনেকুৱা ধৰণৰ তেওঁলোকে ব্যৱস্থাপনা হয় তাৰপিছত ছোৱালীজনী যদি কিবা অসুবিধা হয় পিছত তেওঁ আইনগতভাৱে একো ব্যৱস্থাপনা ল'ব নোৱাৰে সেই ক্ষেত্ৰত ভাল এটা ব্যৱস্থা আনিছে মই সিদিনাখনো কৈছোঁ যিসকল বিধায়ক বা জনপ্ৰতিনিধিয়ে ইউচিচি বিলৰ বিৰোধিতা কৰি আছিলে সেই একে সময়তে তেওঁলোকৰ ঘৰত থকা পৰিবাৰে মিঠাই আৰু মাছ মাংস খাই আছিলে ফূৰ্তিত কাৰণ এটাই তেওঁলোকৰ মনতো এটা শংকা হৈ আছিলে কিজানি তেওঁলোকক তালাক দি দিয়ে নেকি তেওঁলোকৰ ল'ৰা ছোৱালীখিনিয়ে এটা সমস্যাত ভুগি আছিলে গতিকে এই বিলখনৰ জৰিয়তে এটা যুগান্তকাৰী সিদ্ধান্ত অসম চৰকাৰে আনিছে আৰু তাত আমি BPF দলে NDAৰ অংশীদাৰ হিচাপে আমি সহযোগিতা কৰিছোঁ আৰু আমি এই বিলখনত ছাপোৰ্ট কৰিছোঁ